এটা চাহ পাপু মানে দোকান দিছে ছোৱালী পাব ছোৱালী আছে চাব আহিছে বোলে কাষ্টমাৰ Hello guys, welcome back to Siazul Assamese vlog. আজি আমি গৈ আছো পূজা চাব এয়া মোৰ লগত আছে বা আছে তাৰপিছত ভাগিন আছে এজনী টিকলি মইনা ভাগিন ভতিজা তাৰপিছত আগত এটা মাল এটা আছে বহি আছে এই গাড়ী বহুত এইটো মালটো বহি আছে মাল মাল উপতি হাই বুলি কৈ দে হাই বুলি দিয়ে থাকে ৰাস্তাটো বহুত বেয়া হয় সেইটো এনে বাইক আনা নাই টমটমকে লৈ আহিছোঁ উপায় নাই আমাৰ ৰাস্তাটো বহুত বেয়া হয় Barbie Sammy आणि गाडी आहे आता Barbie Sammy পূজা চাব গৈ আছোঁ পূজাত কি কি বস্তু Barbie Sammy নলয় চব সেইটো Barbie Sammy খানে হয় আপোনালোকে ভিডিঅ'টো চাই থাকিব এতে আমাৰ টিকিলো মানে কি ল'বা আজি কি ল'বা কি ল'বা কোৱাচোন চাই কি জানা গাড়ী ফচি গৈছে ৰাস্তা বোকা এনে কি হ'ল চাবি টিকিলে আজি কি ল'বা এদিকে চাবিলাক কৈ দিয়াচোন কি ল'বা তুমি কি ল'বা ডক্টৰ সেট ল'বা বোলা সালমা কি ল'বা মই ডক্টৰ সেট ল'ম হয় নেকি ৰিহানা কি ল'বা কি ল'বা কি ল'বা কৈ দে পাপাহে জানে আমাৰ জালুগুটি চাৰিআলি পালোহি জালুগুটি চাৰিআলি পৰা আৰু 2 মিনিট লাগে আৰু এটা জমনি চাক এখনে বোলে মাৰি আছে চাক দি আছে বোলে এখনে তাইক কোৱা দি আছে এখনে ধাপ ধাপকে মাৰি আছে তুমি ওলাবা হা লাহে 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 জালুগুটি চাৰিআলি পালোহি আমি এতিয়া ইয়াত টমটমত আহিছোঁ মানে ভিডিঅ' কৰিব কাৰণে বহুত প্ৰব্লেম হৈছে বাইকত আহিলে সুবিধা হয় আৰু এতিয়া জালুগুটি চাৰিআলি পালোহি এতিয়া মানুহ পূজা চাবৰ কাৰণে ৰখি আছে পাপুমণি পাপুমণি আছে জালুগুটি মাছ বজা পালোহি জালুগুটি মাছ বজা লগতে অভাৰ ব্ৰিজ এখন আছে এখন ব্ৰিজৰ ওপৰত উঠিছোঁ এইবিলাক পানী পূজা খালোঁ बाबा परशुराम के मंदिरिया में ढोल बाजे बाबा परशुराम के मंदिरिया में ढोल बाजे আমি গাড়ীখন অলপ আগত যাই পেলাই পাৰ্কিং কৰি পেলাই থৈ আহোঁ তাৰপাছত আমি পূজা মণ্ডপ সোমাম আৰু বিন্দাছ চাই থাকিব কি ল'বা হেলিকপ্টাৰ ল'বা বোলে সি উপায় দি উৰি যোৱাখন হেলিকপ্টাৰ
এতিয়া আমাৰ গাড়ী এয়া আগত গ'লগৈ পাৰ্কিং কৰিব গৈছে আমি এতিয়া চাম আৰু বহুত বোকা হয় ভাই ঘড়ী কেনেকৈ ঘড়ী এইটো মানে ৰেট লৈ দাম আছে এইবিলাক ঘড়ী এইবিলাক বেগ আছে ঘড়ী আছে চব আছে মাৰি পাছ আছে এখন হৈছে জালুগুৰি পূজা মঞ্চত অলপ আগমে এখন পূজাটো মই দেখাই আছোঁ ৰাতি আৰু ভাল লাগিব একচুৱেলি কিন্তু বহুত বোকা হয় এইখন হৈছে পূজা মঞ্চ এয়া একুৰিয়াম এটা বনাই থৈছে পানী দি পেলাই ৰাতি ভাল লাগিব আৰু লাইট চাইট জ্বলি থাকিব ইয়াত আৰু এটা বস্তু বনাই পেলাই থৈ দিছে আপোনালোকক দেখাই আছোঁ চাওক এইবাৰ প্ৰথম কিন্তু এইবাৰ সজোৱা হৈছে এইবিলাক চাওক ঘৰ চৰ বিল্ডিং বনাই থৈ দিছে এইবিলাক দেখিছেনে কি মজা গৈ তিনিতলা বিল্ডিং আছে এইবিলাক পানী হেৰিত নাৰো আছে সজাই থৈ দিছে ৰাতি আৰু ভাল লাগিব এতিয়া ধৰ ইমান আন্ধাৰ হোৱা নাই পোহৰ আছে ৰাতিলৈ ভাল লাগিব পুৱা আন্ধাৰত লাইট লগাই দিলে ভাল লাগিব নাও আছে এইবিলাক আহি মোৰ লগৰ এজন পাই বিয়াই আছে জেলেপি কেনেকৈ কাম নাইকিয়া মাইকেল এইটো চা পাপুমণিয়ে দোকান দিছে জালুগুৰি পূজাত দিয়া নাই একচুৱেলি কিন্তু জালুগুৰি চাৰিআলিত দিছে তাৰ দোকানৰ পৰা মই কিবা কিনি কিনিব আহিছোঁ এতিয়ালৈ পোৱা নাই বৰ্তমান বিচাৰি আছে ছোৱালী লাগিলে ছোৱালী পাব ছোৱালী চাব আহিছে বোলে কাষ্টমাৰ এতিয়া আমি ল'লোঁ ইয়াৰ আমাৰ মানুহজনে এইটো লৈছোঁ ডক্টৰ ছেট চবৰে ডক্টৰ ছেট মানে এটাই লৈছে না বাকী চবকে লাগে ডক্টৰ ছেট চালমাই লৈছে চব ডক্টৰ ছেট এটা লোৱা দেখা পালে কাৰণে বাকী বেলেগ বস্তু একো নালাগে চব ইয়াৰ এইবিলাকে লাগে কম দামীবিলাকে হাত দিছে দামীত নালাগে সিহঁতক ইয়াৰ কি হয় উপায় নাই দামী সেইটো অবজাৰ্ভ কৰিব লাগে সেই অনলাইনত ডেলিভাৰী বয় হ'ব লাগে তেতিয়া কিন্তু চক খুৱাই মাৰিব হে গাইছ এতিয়া বৰ্তমান পালোঁহি দলবাৰী পালোঁহি এতিয়া মই মুনকটো চিনি পাই চাগে ভিডিঅ'টো ওলাই থাকে মুনক ভনীয়ে নিব আহিছোঁ আমাৰ গাঁৱত মানে হেৰি পূজা চাবৰ কাৰণে যাব এনে মৰিগাঁৱত আছে ডাঙৰ পূজা হয় কিন্তু মৰিগাঁৱত এবাৰ নাচায় আমাৰ গাঁৱৰ জেগাত চাব জালুগুৰিত চাব তাইক নিব আহিছোঁ এজনী হৈছে মুনৰ মায়েক এজনী মুনৰ ভনীয়েক এক নিব কেনে আহিছোঁ কিবা এটা কৈ দিয়া টাটা গুড বাই তাই লাষ্ট কৈছে একচুৱেলি কিন্তু কেমেৰাত ওলাব কেনে তাই লাষ্ট কৰে কিন্তু তেনেকৈ নোলায় মোৰ ভিডিঅ' চিডিঅ' চাই থাকে আজি মুন নাই সি গুৱাহাটীত গৈছে তাৰ ব্লগ চাগে পাইছে উপায় নাই চেনেল এটা আছে চাৰ্চ কৰি পেলাই চাব লগা হ'লে ভিডিঅ'টো গুৱাহাটীত গৈছে অহাই দিয়ে সিহঁতে তাই এতিয়া নিব কেনে আহিছোঁ আমি এতিয়া যাব কেনে ৰেডি এজনী মুনৰ মায়েক ভালকৈ চাই লওক এজনী ভনীয়েক বাপেক নাই ওলাই গৈছে অলপ সিহঁতৰ ঘৰটো এবাৰ দেখাই দিছোঁ একচুৱেলি ঘৰটো বনোৱা হৈছে প্লাষ্টাৰ কৰা আছে কিন্তু ভালদৰে ক্লিয়াৰ হোৱা নাই এইবিলাক খিৰিকী লগোৱা আছে পৰ্দা চৰ্দা লগোৱাই নাই এইবিলাক ইয়াত বোলে সোপা ধৰা ওলাইছে যে সেইধৰণে ক'ৰবাত চাই থাকিব বুলি কোৱা মানে কাপোৰ চাপোৰ লগাই থৈ দিছে ক'ৰবাত বাহিৰৰ পৰা চাই থাকিব সেইটো কাৰণে লগাই থৈ দিছে বোলে দেখিছে কাপোৰ চাপোৰ পৰা লগাই থৈ দিছে কিন্তু পৰ্দা লগোৱা নাই লগাব আৰু পাছত লগাব এইবিলাক ফল চিলিঙি লগোৱা আছে পূৰা লাইট চাইট লগাই দিয়া আছে এইবিলাক পূৰা লগোৱা হৈ আছে কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি ক'ব এতিয়া
এয়া লাইট লগোৱা আছিলে লাইটকেইটা জ্বলাই আহিছে এতিয়া কেনেকুৱা লাগিছে এতিয়া পুৰা পোহৰ হৈ গৈছে পোহৰ পোৱা হৈ গৈছে পুৰা এনেকৈ লাইট 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 ফল চিলিং এইবিলাক কালাৰ কৰিবৰ কাৰণে আছে কোৱাই নাই তেনেকুৱা কালাৰ কৰিলে ভাল লাগিব আৰু এতিয়া চিম্পুলকৈ থৈ দিছে হ'ব কাম বহুত বাকী আছে ফল চিলিঙৰ কাম সেই বাকী ৰুমকেইটাতো লগাইছে আপোনালোকৰ কাৰণে এটা অনুৰোধ হয় কিন্তু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু লাইক নকৰে কমেণ্ট নকৰে কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়ে মোৰ চেনেলটো কিন্তু বহুত বেয়া লাগে আৰু বহুত কষ্ট কৰোঁ ভিডিঅ' বনোৱা চাই কিন্তু বেছি কষ্ট নালাগে কিন্তু বনোৱাটো বেছি কষ্ট লাগে কিন্তু আপোনালোকৰ মন ভাল লগাব কেনে ধৰ এইখিনিতে কষ্ট কৰোঁ কিন্তু ভিডিঅ' চিডিঅ' বনাওঁ আপোনালোকে যাতে প্লিজ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে কিন্তু ঘণ্টাটো টিপিব লগা হ'লে ছাবস্ক্ৰাইব কৰিব লাগে হ'লে পইচা চইচাটো দিব নালাগে হয় নে নাই কিন্তু আপোনালোকে টিপিহে দিব লাগে একো প্ৰব্লেম নাই যে আপোনালোকে সেইটো কাম কৰি থৈ লাগে টেনশ্যন নাই তেতিয়া মোৰ ভিডিঅ' নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকিব আৰু দেখাই আছোঁ ৰুম বাকীকেইটা দেখাই অলপ লেতেৰা হৈ আছে আৰু ইমান চাফা কৰা নাই কোন বিচনাত থাকে সি কোনখনত থাকে এখনত থাকে এইবিলাক বহুত লেতেৰা হৈ আছে জেগাবিলাক কিবাকিনি বিচাৰি আছিল পোৱা নাই সিটো ৰুম আছে নেদেখাব বহুত লেতেৰা হৈ আছে এতিয়া আমি যাব কাৰণে ৰেডি ন এতিয়া আহি আছোঁ মাইনা আৰু মই দুয়োজন আহি আছোঁ এতিয়া আমি ক'ত যাম এয়া হৈছে ৰাতিৰ দৃশ্য হয় আপোনাৰ চাওক এইদৰে পানী পৰি আছে এই বলটো চাওক আপোনালোকে ভাবিছে কি ৰছী লগোৱা বুলি ভাবিছে কিন্তু ৰছী নহয় পানীৰ ওপৰতে সি ঘূৰি ফুৰিছে ইয়াত এটা বল তলত পৰি আছে ওপৰত দি থৈ দিছিলে পৰি গ'লগৈ এতিয়া আমি পূজাত আহিলোঁ পূজা চালোঁ চাই কেনে আমি এতিয়া ফটো চটো কেইটামান মাৰিলোঁ মই যাব এটা পূজা চাই কেনেকুৱা লাগিলে আমি আহি পাইছোঁহি যদি আপোনালোকৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব মোৰ চেনেলটো